मोर चैनल तो यूट्यूब सार्च कर क्यों ना पाओ बेलेगर चैनल सार्च कर एकेबारे प्रथम देखा पाओ किन्तु मोर चैनल तो क्यों ना प्रथम देखा ना पाओ एनेकुवा प्रब्लेम निश्चय अपनी परिছে तो अपनी कोनो टेंशन नकरिब अपनी केवल गुरुत्व करे भिडिओ हेकलगे চাই থাকিব আহক आरम्भ करूँ तो आरम्भ करार आगत आपनालोকৰ লগত परिचित हो लो मैं हूँ सानिदुल अब्दिगिरी टेक्निकल सानिदुल जी यूट्यूब चैनल तो आहक आरम्भ करूँ यूट्यूब चैनल तो माने अपना सार्चत सकलोतকৈ एकेबारे पोन प्रथमत अपना चैनल तो जो सार्चत आनिब विचारिছে आपनाक केइटामान पॉइंट फलो करिब লাগিব तो नम्बर पॉइंट 1 হৈছে মানে আপুনি যেতিয়া এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব তেতিয়া আপুনি বহুত ভাবি চিন্তি এটা নাম দিব লাগিব যেটো নাম আপুনি ইউটিউবত সার্চ কৰি চাব হে নামটো যাতে ইউটিউবত কোনো এটা চেনেল না থাকে বা কোনো এটা ভিডিও যাতে না থাকে তেনেকুৱা ভিডিও এটা চেনেলৰ নাম যদি আপুনি ল'ব পাৰে তেন্তে তো আৰু ভাল তেনেকুৱা এটা চেনেলৰ নাম আপোনাক বাছি উলাব লাগিব তো আপুনি তেনেকুৱা নামৰ চেনেল আইডিয়া যদি লাগে তেন্তে আপুনি গুগলত সার্চ কৰিব ইউটিউব চেনেল নেম আইডিয়া তো আপনি বহুত নাম আইডিয়া পাই যাব তারপর আপনি যিকোনো এটা বাছনি কৰি আপনি ইউটিউবত সার্চ কৰি চাব যে আপোনাৰ এইটো নামত বেলেগৰ কিবা চেনেল আছে নেকি যেটো নামত আপনি বেলেগৰ কোনো চেনেল নাই সেইটো নাম আপোনাৰ প্ৰথমত ল'ব লাগিব নাম্বাৰ 1 গল এতিয়া মানে আপোনাৰ এটা কাম কৰিব লাগিব সেইটো হৈছে আপোনাৰ ইউটিউব ষ্টুডিও আপোনাৰ ইউটিউবৰ সেটিংৰ কাম তো এইটো কৰিবলৈ মানে মই মোৰ মোবাইল স্ক্ৰিনত দেখাম আশা হৈছে ভিডিওটো ভাল লাগে এটা লাইক কৰি দিয়ক এতিয়া মানে আমি এই বস্তুটো আমাৰ মোবাইল স্ক্ৰিনত দেখাম আপোনালোকে মোবাইল স্ক্ৰিনত আহক ইফালে মই দেখাই দিয়ক ইফালে আপোনাক প্ৰথমতে আপোনাৰ ইউটিউবৰ যেটো আপোনাৰ ইউটিউবৰ হোম পেজ এটো আপোনাৰ ক্ৰোম ব্ৰাউজাৰৰ পৰা ওপেন কৰিব লাগিব ক্ৰোম ব্ৰাউজাৰৰ পৰা ইউটিউবটো ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনাৰ প্ৰফাইলত এটা ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এটা দেখা পাব ইউটিউব ষ্টুডিওটো আপোনাৰ ইয়াৰ পৰা অন কৰিব লাগিব ইয়াৰ পৰা আপোনাৰ ইউটিউব ষ্টুডিওটো অহাৰ পিছত আপুনি এনেকুৱা এটা দীঘল এটা পেজ পাই যাব না ইউটিউবৰ যিবোৰ ভিডিও আপুনি আপলোড কৰিছে এইবোৰ আপুনি জানি গমই পায় তো এনেকুৱা এটা ইন্টাৰফেস আহি যোৱাৰ পিছত আপোনালোকে ডাইৰেক্টলি তলত দেখা পাব এনেকুৱা এটা সেটিং অপচন তো আপোনালোকে এইটো সেটিংত ক্লিক কৰি দিব দিয়াৰ পিছত আপুনি এইটো মানে এনেকুৱা এটা ইন্টাৰফেস আহি যোৱাৰ পিছত আপোনাৰ দিব লাগিব চেনেল অপচনত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে লিখা পাব কিওয়াৰ্ড আপোনাক ইয়াতে বহাব লাগিব কিওয়াৰ্ড কোনবোৰ কিওয়াৰ্ড যিবোৰ কিওয়াৰ্ড আপুনি ইয়াতে দিব সেইবোৰ বস্তু মানে সার্চ কৰিলে আপোনাৰ চেনেলটো আহি যাব প্ৰথমত যেটো আপুনি চেনেলৰ নাম দিব সেইটো মানে আপোনাৰ কিওয়াৰ্ড দিব লাগিব তাৰ চাওক মোৰ চেনেলৰ কিওয়াৰ্ডবোৰ কেনেকুৱা কিওয়াৰ্ড লগাইছো সেই কাৰণে আপুনি মোৰ চেনেলটো সার্চ কৰিব একেবাৰে ডাইৰেক্ট কোন প্ৰথমতে আহি যাব আপোনাৰ চেনেলৰ যেটো নাম আছে সেইটো কিওয়াৰ্ড লিখি দিব আৰু বেলেগ কিবা কিবি দিব পাৰে তো আশা কৰিছো আপোনাৰ এইটো কাম ফাইনালি হৈ যাব গ্যাৰান্টি আপোনাৰ চেনেলটো একেবাৰে কোন প্ৰথমতে আহিবই কিন্তু মেইন পইণ্টটো আপোনাৰ ফলো কৰিব লাগিব আপোনাৰ চেনেলটো নাম এনেকুৱা হ'ব লাগিব যেটো নামত যাতে বেলেগৰ চেনেল না থাকে আশা কৰিছো আপোনাৰ ভিডিওটো বহুতে কামত আহিব ভিডিওটো লাইক তো কৰিবই লাগিব মোৰ চেনেল যদি আপুনি নতুন আছে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আৰু যিবোৰ ভিডিও পাৰ হৈ গৈছে আপুনি নতুন ইউটিউবৰ হলে মানে আমাৰ ভিডিওবোৰ চাব পাৰে বহুত আপোনালোক উপকৃত হ'ব সহযোগিতা কৰিব তো চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিয়ক আজিৰ ভিডিও এখানে আছিল আশা কৰিছো আপোনালোকে পৰৱৰ্তী ভিডিওত লগ পাম তো হেমালৈকে সকলোকে বাই বাই